बाक्सानि सालबारियाव मन्थ्रि अरखावग्रा ब्रह्मआ दावबायहैदों। नंगौ, पालसिगुरि गामिनि सासे गोख्रों आबादारि बर'ननि नारें खाजि आबादखौ नायगिदिंदों मन्थ्रि अरखावग्रा ब्रह्मआ। बेनि उनाव बाक्सानि आदर्श देहा फाहामसालियाव हरखाबै नायगिदिंदों मन्थ्रि अरखावग्रा ब्रह्मआ। सालबारि आदर्श देहा फाहामसालिनि डक्टर कर्मचारिफोरजों जयै सावरायलायदों मन्थ्रि अरखावग्रा ब्रह्मआ। बे देहा फाहामसालिनि इनफ्रास्ट्राक्चार जों लोगोसे मोजां देहा फाहामगिरिनि अभाबनि बाथ्रा बुंदों मन्थ्रि अरखावग्रा ब्रह्मआ। रायजोनि सावस्रि बिफाननि मन्थ्रि बिटिआरनि हामलायगिरिजों सावरायलायनानै देहा फाहामसालिखौ मोजां खालामनायनि आसा होदों मन्थ्रिया। लोगोसे बे हाबाफारियावनो बाहागो लाफादों सालबारि बियाबनि टिसिएलसिसिनि मासिगिरि बिनोद मोसाहारिजों लोगोसे इउपिपिएल दोलोनि मावथि सोद्रोमाफ्रा बाहागो लाफादों। बरपेटा रोडनिफ्राय अनजु बसुमतारिनि खौरां। মানে আজি সালবাৰী কলেজৰ সায়েন্স টিমটো ইনগ্ৰেশ্যন হ'ব। ডক্টৰ অনাৰ্ছ পিগু আহি আছে, লোকেল বিধায়ক আৰু কলেজ অথৰিটি মোক মাতিছে বুলি মই আহিছোঁ। আনচিডিউল প্ৰগ্ৰাম ইয়াত আহিব লগা কথা নাছিলে, কিন্তু শুনি আছোঁ মডেল হস্পিটেলৰ কিছু সমস্যা চলি আছে, এইটো জানিবৰ কাৰণে আহিছোঁ, বেলেগ নাই। নাই, হস্পিটেলত ভিতৰত বহুত সমস্যা আছে, নোহোৱা নহয়। ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু এম্বুলেঞ্চৰ প্ৰব্লেমটো মই যোৱা বছৰ মানে মই মহেন্দ্ৰ কোম্পানীৰ পৰা এটা প্ৰাইভেট টিমে এটা মোক অফাৰ দিছিলে, এইটো মই দিছিলোঁ ইয়াত। আৰু ৰেগুলাৰ ড্ৰাইভাৰৰ অভাৱ ঘটিছে আৰু তাতে স্পেচিয়েলিষ্ট নাই এই হস্পিটেলত। চিকিৎসকটো আছে 4-5জনমান, চব জেনেৰেল ফিজিচিয়ান আৰু যাৰ কাৰণে চিজাৰিয়ান যিটো অপাৰেশ্যন সেইটো পৰ্যন্ত কৰিব পৰা নাই। আৰু এম ডিও নাই। মই তাৎক্ষণিক ব্যৱস্থাটো যিহেতু বিভাগীয় মন্ত্ৰী বেলেগ, মই গৈ পেলাই এইকাৰণে আজি অলপমান ডিটেইলছটো লৈছোঁ যে ইয়াত এটলিষ্ট স্পেচিয়েলিষ্ট এজন ডক্টৰ আৰু বিশেষকৈ চিজাৰিয়ানৰ কাৰণে লাগে সোনকালে, কাৰণ এইবিলাক অঞ্চলত এনেকুৱা কেছটো আহি যায় আৰু এনেকুৱা কৰাৰ এটা ইয়াত সুযোগটো নাই। অতি আছে ঠিকেই, ডক্টৰ নাই, স্পেচিয়েলিষ্ট নাই কাৰণে মানুহবিলাক অলপমান আশাটো কমি গৈছে, সেইটোও জানো। তো মই আলোচনা কৰিম কেশৱ মন্ত্ৰ ডাঙৰীয়াৰ লগত, গৈয়ে আলোচনা কৰিম কালি পৰহি মানতে। এটা টেম্পৰাৰী হওক বা পাৰ্মানেণ্ট হওক, কিছুমান মানে স্পেচিয়েলিষ্টটো লাগিবই। এম ডি যদিও লাগে, মেডিচিন ষ্টকৰ প্ৰব্লেম নাই, ইকুইপমেণ্টছবিলাকৰ প্ৰব্লেম নাই, বাকী স্পেচিয়েলিষ্ট লাগে। চিজাৰিয়ানটো মেইনলি লাগে আৰু কিছু অলপমান ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰব্লেম আছে, আউটফিল্ডিঙৰ ড্ৰেইনেজৰ, এইটো কাউন্সিলে কৰিব। মই জনাত কাউন্সিলে অলৰেডি এইটো ডিচিশ্যন লৈছে। ওপৰত মানে ৰিপেয়াৰিঙো কমপ্লিট হোৱা নাই, এইটো অলপ বেলেগ চেংচন হয়, এইটো চাব লাগিব। আৰু গাৰ্জেন মিনিষ্টাৰ ইয়াত যিহেতু এতিয়া নন্দিতা গাৰ্লছা মেডাম, তেখেতকো মই অৱগত কৰিম যে এনেকুৱা সমস্যা আছে, এবাৰ ভিজিট কৰক। আৰু যিজন কনচাৰ্ণ কণ্ট্ৰেক্টৰ হয় তেওঁকো ক'ব লাগিব যে কিয় মানে এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই। স্যাৰ, কিছুদিন আগতে ইয়াতে ৰোগীৰ পৰা তেজৰ নমুনাৰ নামত ইয়াতে আপোনাৰ পইচা লৈছিল, অভিযোগ এটা উঠিছিল। মই নাজানো এইটো, মানে এতিয়া যদি ফৰ্মেলি অভিযোগবিলাক যদি আহে তেতিয়াতো আমি চাব লাগিব, কিন্তু অভাৰঅল যিটো এটা পৰিস্থিতি যিটো চলি আছে, কেতিয়াবা হৈ যায়, এনেকুৱা হৈ যায়। এতিয়া হস্পিটেল অথৰিটিয়ে তাৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন ল'ব লাগিব। আৰু যিহেতু মোৰ ওচৰত কোনো লিখিতভাৱে আনুষ্ঠানিকভাৱে কেনে অভিযোগ অহা নাই, ইয়াৰ ওপৰত এনেই ডিটেইলছত কোৱাটো মুস্কিল। এই সম্পৰ্কত ছাৰ বাতৰিও সম্প্ৰচাৰ হৈছিল আৰু তেওঁ যিজনে পইচা লৈছিলে তেওঁ নিজে স্বীকাৰোক্তি দিছিলে। একচুৱেলি তেওঁলোকে বাতৰি কাকতত দিছে, কিন্তু কমপ্লেইনবিলাক য'ত দিব লাগে লিখিতভাৱে দিছে নে নাই সেইটো এটা প্ৰশ্ন। কাৰণ মই আজি ডিটেইলছত নজনাকৈ তাৰ ওপৰত কমেণ্ট কৰাটো অলপ দিগদাৰী আছে, ক'ব নোৱাৰি। মই আজি শুনি পেলাই চাব আহিছোঁ, বজাৰৰ কথাটো বেলেগ। আৰু ভৱেন বড়ো তেখেতে আদৰ্শ খেতিয়ক হয়, 3 বছৰমান আগৰ পৰা নেমু টেঙাৰ খেতি কৰিছে। তেওঁ আজি কিন্তু বজাৰত কিছু মূল্যৰ মানে অলপমান আপ ডাউন হয়, এইটো অলপ বেলেগ কথা। তথাপিও লছ খোৱা নাই, বছৰত তাৰ মানে ইনকাম 10-12 লাখ আহে বুলি কৈ আছে 2জন মানুহ মিলি পেলাই। আৰু বেকাৰ যিবিলাক সমস্যা তেনেকুৱা যদি
আমাৰ বড়ো ডাঙৰীয়া যেনেকৈ আদৰ্শ খেতি কৰিছে নেমুটেঙাৰ এনেকুৱা ৰাস্তা যদি লয় বহুতখিনি বেকাৰ সমস্যা সমাধান হৈ যায় মাৰ্কেটটো অলপ বেলেগ বস্তু যে আমি কাৰণ এইবিলাক খেতিটো বেলেগ ঠাইতো আছে তো মাৰ্কেট ডিমাণ্ডটো আপুনি তাৰ ওপৰত মানে ডিপেণ্ড কৰে যে বজাৰ যদি সাৰপ্লাছ সাপ্লাই আহি যায় তেতিয়া মাৰ্কেটবিলাক ডাউনত গুচি যায় আৰু ইউ পি বা বিহাৰ বা ৰাজস্থানবিলাকত নেমুটেঙা বুলি নহয় বেলেগ বেলেগ যিটো এগ্ৰিকালচাৰ প্ৰডাক্ট তাৰ কাৰণে যথেষ্ট মানে কল্ড ষ্ট'ৰেজবিলাক বনোৱা হৈছে যে সময়মতে মাৰ্কেটটো চাই পেলাই যাতে উলিয়াই পেলাই বিক্ৰী কৰিব পৰা যায় আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অলপমান কম আছে এতিয়াও এই অঞ্চলৰ কল্ড ষ্ট'ৰেজৰ কিবা ব্যৱস্থা কৰিব নেকি নাই মই এইটোৰ কাৰণে অহা নাই মই আজি চালবাৰী কলেজত ছায়েন্স ষ্ট্ৰীম ইনগৰেশ্যন হ'ব ডক্টৰ ৰণোজ পেগু আহিব মোকো লোকেল MLA বিধায়ক ডাঙৰীয়াই মাতিলে কলেজ অথৰিটিয়ে মাতিলে এইটোৰ কাৰণে আহিছোঁ কল্ড ষ্ট'ৰেজ বনোৱা আৰু কিবা এইটো অলপ বেলেগ ডিপাৰ্টমেণ্টে চাই এতিয়া তেওঁলোকে কি ভাবিছে মই নাজানো কিন্তু মই ভাবোঁ যে প্ৰয়োজন আছে কাৰণ আমাৰ বাক্সা আৰু বৰপেটা এইখিনি এৰিয়া পুৰাণা যিটো আনডিভাইডেড এইটো খেতিৰ কাৰণে জনা যায় মানুহবিলাক খেতিয়ক বেছি ওলাই ইয়াত আৰু শাক পাচলিৰ পৰা আৰম্ভ কৰি বহুতখিনি গোটেই অসমত প্ৰয়োজনীয় ছাপ্লাইটো ইয়াৰ পৰাও কৰে বৰপেটা ৰোড এইটোৰ কাৰণে মানে জনাজাত তো তেনেকৈতো ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে নিশ্চয় এইখিনি কম হয় ছাৰ বিদেশৰ এতিয়া আৰু সেই নাই এইটোতো ৰপ্তানি কৰা নীতিৰ ওপৰত ডিপেণ্ড কৰে নিশ্চয় হ'ব কিন্তু কি কাৰণত বন্ধ হৈছে চাব লাগিব কাৰণ এইটো মই নাচাওঁ মানে बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय मोजां खौरां क'क्राझार जिल्लानि सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज श'रुमा इन्डिपेन्डेन्स डेनि स्पेशल अफारखौ लानानै फैदों बे श'रुमाव थांनाय 1 आगस्तनिफ्राय 31 आगस्तसिम इन्डिपेन्डेन्स डेनि स्पेशल अफारजों लोगोसे एक्सचेन्ज होगासिनो दं बायग्रा सुबुंफ्रा एसेल' बिबांनि रां होग्रोनानै प्लेटिनियानि गासैबो बाजाज सिटीनि गासैबो मडेल आरो पालसार 125 नि गासैबो मडेलफोरनि बाइकखौ आरसी इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन नोंथांमोना सेरफांगुरि आरो सराइबिलाव थानाय पंका एन्टारप्राइज बाजाज श'रुमाव इन्डिपेन्डेन्स डे स्पेशल अफारनि खाबुजों नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन खाबुफोरा जादों 5 लिटार पेट्रल फ्री गंसे हेलमेट फ्री बाइक बायगिरिफोरनो 1,000 रां केशबेक हरफिननाय जागोन जुदि नोंथांमोना गोसो दंब्ला आबुङै मिन्थिबावनो थाखाय नैबे मबाइल नम्बर 9395303476 आरो 9101547892 आव थोंजों सोलायलांनो हागोन